নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ। 2023 বৰ্ষৰ অসম পেৰামেডিকেল এডমিশ্যন চলি আছে, যাৰ লাষ্ট ডেট হৈছে 28 ফেব্ৰুৱাৰী। যিসকল ছাত্ৰীসকল অসমৰ 6খন চৰকাৰী ইনষ্টিটিউটত পেৰামেডিকেলৰ বিভিন্ন কোৰ্ছসমূহ কৰিব পাৰিব। এই কোৰ্ছসমূহ হৈছে ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজি, ডিপ্ল'মা ইন মেডিকেল ৰেডিঅ'লজিক টেকন'লজি, ডিপ্ল'মা ইন কাৰ্ডিঅ' কেয়াৰ টেকন'লজি, ডিপ্ল'মা ইন ফিজিঅ'থেৰাপিষ্ট, ডিপ্ল'মা ইন ICU টেকন'লজি, ডিপ্ল'মা ইন ফিজিচিয়ান এছিষ্টেণ্ট কোৰ্ছ, ডিপ্ল'মা ইন ইমাৰ্জেঞ্চি এণ্ড ফাৰ্ষ্ট এইড, ডিপ্ল'মা ইন OT টেকন'লজি, ডিপ্ল'মা ইন ডায়েলিছিছ টেকন'লজি কোৰ্ছ। অসমৰ পেৰামেডিকেল ইনষ্টিটিউটসমূহত টোটেল ছিট আছে 332টা। এই পেৰামেডিকেল ইনষ্টিটিউটত ডিপ্ল'মাসমূহ কৰিবৰ কাৰণে বয়সৰ সীমা 17 বছৰৰ পৰা 24 বছৰ বয়সলৈকে নিৰ্ধাৰণ কৰা আছে। 24 বছৰটো 31 ডিচেম্বৰ 2022 তাৰিখৰ ভিতৰত হ'ব লাগিব। OBC, MOBC, দিব্যাংগ, ST, SCৰ বাবে বয়সৰ 3 বছৰৰ ৰেহাই দিয়া আছে। এই ডিপ্ল'মাসমূহ ল'বৰ বাবে শিক্ষাগত অৰ্হতা হৈছে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত PCBত 45% মাৰ্ক হ'ব লাগিব আৰু OBC, MOBC, ST, SC সকলে 40% লৈ পাছ হ'ব লাগিব। কেণ্ডিডেটসকলে অফলাইনহে এপ্লাই কৰিব পাৰিব। মেইন ফৰ্মখনৰ লগত এইসমূহ কাগজ গাঁঠি দিব লাগিব: পাছপোৰ্ট ফটো, এডমিট কাৰ্ড অফ HSLC, মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট, হায়াৰ ছেকেণ্ডেৰী কাষ্ট চাৰ্টিফিকেট, PRC হ'ব লাগিব আৰু যদি কোটাৰ চাৰ্টিফিকেট থাকে সেই চাৰ্টিফিকেট জমা দিব লাগিব। আৰু যদি আনএমপ্লয়ড ফেমিলি কোটাৰ ৰিচেণ্টলি ইছ্যুড লোকেল MLA যদি দিয়ে সেই চাৰ্টিফিকেট হ'ব লাগিব। এপ্লিকেণ্টসকলে তেওঁলোকৰ ফৰ্মসমূহ নিৰ্দিষ্ট গুৱাহাটী মেডিকেল কলেজ, গুৱাহাটী আছাম মেডিকেল কলেজ, ডিব্ৰুগড় শিলচৰ মেডিকেল কলেজ, শিলচৰ যোৰহাট মেডিকেল কলেজ, যোৰহাটত আৰু FAA মেডিকেল কলেজ, বৰপেটা আৰু তেজপুৰ মেডিকেল কলেজ, তেজপুৰত জমা দিব পাৰিব তেওঁলোকৰ ফৰ্মসমূহ। কেণ্ডিডেটসকলে পোষ্টযোগে বা ইমেইল যোগে তেওঁলোকৰ ডকুমেণ্টছসমূহ পঠিয়ালে গ্ৰহণযোগ্য নহ'ব। সকলৰ চিলেকশ্যন প্ৰচিডিউৰটো এজ পাৰ মেৰিট PCB অনুপাতে তেওঁলোকক ধৰা বন্ধা হ'ব। জমা দিয়াৰ শেষ তাৰিখ হৈছে 28 ফেব্ৰুৱাৰী 2023। বিতংকৈ জানিবৰ বাবে তেওঁলোকে www.dmeassam.gov.in জানি ল'ব পাৰিব। তাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে। মোৰ ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ থাকিল। এনেদৰে আন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।